আপুনি গৰমত থাকিব নোৱাৰি কেনে গা ধুইছে, আপুনি গৰমত থাকিব নোৱাৰি কেনে বাহিৰত বহিছে, কিন্তু আপুনি জানে নে যিমানে যি নহওক কিন্তু আপুনি সন্তুষ্ট হন মেইন বস্তু খানা। এনেকা ধৰণৰ যদি খানা খাব গলে পাওঁতে আৰু কি লাগে। দিনটো ঘূৰি ফুৰোতে ঘৰত ভাত খাবা আহোতে ঘৰত দেখো কি লাইনটোৱে নাই। আপোনালোকে দিনত যদি লাইনটোৱে যায় আপোনালোকে মোবাইলত কি গেম খেলে? মইতো মোবাইলটো পালে গোটেই 2-3 নৰসিংহ পাত ল'ম মই, অলপ পাতটো চিনি পোৱা টান হ'ব। নৰসিংহ না এইটো নিম্বা। মানুহে ৰাতি বোলে গছৰ পৰা বোলে বস্তু ছিঙিব নাপায়, মই ৰাতিয়ে ছিঙি দিছো। এয়া একো নাই। ৰাতি স্পেচিয়েল খাদ্যৰ কাৰণে আমি নৰসিংহৰ পাত লৈছো। আজি এটা স্পেচিয়েল ডিছ বনাম। আপোনালোকে ভাবিছে গৰমত গাহৰি, এতিয়া দিনৰ আহাৰটোত আমি পন্তা ভাততো আহাৰ কৰিব পাৰো, কিন্তু ৰাতি অলপ স্পেচিয়েল লাগিব। গছৰ পৰা যে ছিঙি লৈ আহে নৰসিংহ পাত, তাতে অলপমান ঢালি দিছিলো আৰু যিটো গোন্ধ ওলাইছে কিবা নাকত বাজি গৈছে। মাংসৰ কালাৰ দেখি গম পাইছে যে মাংসটো খদ হ'ব। আজি কিন্তু খাম দেই, কিছু খাম আজি। কিন্তু হুইচেলো কিন্তু লাজ কৰিছে দেই আজি খাম বুলি কোৱাতে। হুইচেল মাৰাতে ইমান দেৰি কৰিছে আৰু কিবাকে ফাইনেলি হল ডক এতিয়া খাবহে বাকী। গোন্ধটো যিটো গোন্ধ হৈছে ন, মই নিজে চাইছো কি ধুনীয়া কালাৰ হৈছে, কি ধুনীয়া মাংসটো সিজি গৈছে। চাগে এইকেইদিন ৰ'দ দিলে চাগে সূৰ্য দেৱতা চাগে নাৰ্ভাছ হৈ গৈছে, সেইকাৰণে যে বৰষুণ দিয়ক দিছে। কিন্তু আগৰ দৰে বানপানী সৃষ্টিটো নাহিলি হ'ল দেই।